শ্ৰীমদ ভাগৱত গীতাত আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আছে। সেয়া আপোনাৰ মনৰ অশান্তি হওক, সমস্যাই হওক, ধনৰ অভাৱ হওক বা সম্পৰ্কৰ জটিলতাই হওক, গীতাই সকলোৰে সমাধান দিয়ে। আজি আমি আলোচনা কৰিম শ্ৰীমদ ভাগৱত গীতাৰ এনে 11টা অমূল্য উপদেশৰ বিষয়ে, যি আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলাই পেলাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ যিয়ে এই কথাবোৰ হৃদয়ংগম কৰিব, তেওঁ জীৱনত বিচৰা সকলোখিনি লাভ কৰিব পাৰিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম উপদেশটো হৈছে অন্যায় সহ্য নকৰিব। আপোনাৰ আপোনজন বা আপোনাতকৈ ডাঙৰ কোনোবাই যদি আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰে, তাক সহ্য কৰি থকাটো ভুল। বেয়া কামক বাধা নিদিলে অন্যায়কাৰীৰ সাহস আৰু অধিক বাঢ়িহে যায়। গতিকে আপোনাৰ কোনো আপোন মানুহ বা আপোনাতকৈ ডাঙৰ কোনোবাই যদি আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, তাক কেতিয়াও সহ্য নকৰিব। আমি প্ৰায়ে ভাবোঁ যে তেওঁ মোৰ আপোন, কেনেকৈ কিবা কওঁ। কিন্তু যিয়ে আপোনাক কষ্ট দিয়ে, তেওঁ কেনেকৈ আপোন হ'ব পাৰে? আপুনি যিমান সহ্য কৰিব, সিমানেই মানুহে আপোনাক দবাবলৈ চেষ্টা কৰিব। আজিৰ দ্বিতীয় উপদেশটো হৈছে যে অতীত আৰু ভৱিষ্যতৰ চিন্তা ত্যাগ কৰক। যি গ'ল তাৰ বাবে দুখ নকৰিব, আৰু যি আহিব তাৰ বাবে অত্যাধিক চিন্তা নকৰিব। যি হ'বলগীয়া আছে সেয়াই হ'ব। বৰ্তমানত জীয়াই থাকিবলৈ শিকক। তৃতীয় উপদেশটো হৈছে মৃত্যুৰ ভয় অৰ্থহীন। শ্ৰীকৃষ্ণই কৈছে যে শৰীৰেহে মৃত্যু হয়, আত্মাৰ কেতিয়াও মৃত্যু নহয়। মৃত্যু হ'ল এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ যোৱাৰ এক প্ৰক্ৰিয়া। যিদৰে আমি কাপোৰ সলাওঁ, আত্মায়ো তেনেদৰে শৰীৰ সলায়। আত্মা অমৰ। গতিকে মৃত্যুৰ ভয়ত নিজৰ কৰ্তব্যৰ পৰা পিছলি যোৱাটো অনুচিত, আৰু ইয়াক জীৱনৰ এক সত্য হিচাপে গ্ৰহণ কৰিব লাগে। চতুৰ্থ উপদেশটো হৈছে মন আৰু চিন্তাৰ নিয়ন্ত্ৰণ। মনক নিয়ন্ত্ৰণ নকৰাকৈ জীৱনত কেতিয়াও শান্তি আৰু সুখ পোৱা নাযায়। যাৰ নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ নাই, তেওঁৰ বাবে নিজৰ মনেই শত্ৰু হৈ পৰে। গতিকে মনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পঞ্চম উপদেশটো হৈছে নৰকৰ 3খন দুৱাৰ: কাম, ক্ৰোধ আৰু লোভ। এই তিনিটাক নৰকৰ দুৱাৰ বুলি কোৱা হয়। এই তিনিটা বস্তুৱেই মানুহৰ সৰ্বনাশৰ মূল কাৰণ। ই মানুহক নৰকৰ পথলৈ লৈ যায়। গতিকে ইয়াৰ পৰা আঁতৰি থকাটোৱে মংগল। ষষ্ঠ উপদেশটো হৈছে ভগৱান এজন আৰু অদ্বিতীয়। পৃথিৱীত ভগৱান এজন আৰু বেলেগ বেলেগ নাম বা ৰূপ থাকিলেও সকলো সেই এজন পৰমাত্মাৰে অংশ। অৰ্থাৎ নাম বেলেগ হ'লেও পৰমাত্মা এজনেই। শিৱ, বিষ্ণু বা আন কোনো দেৱ দেৱীক লৈ ভেদাভেদ কৰিব নালাগে। সকলোৰে মাজত সেই একেজন সৃষ্টিকৰ্তাৰেই অৱস্থিতি থাকে। সপ্তম উপদেশটো হ'ল সুখৰ ইচ্ছাই দুখৰ কাৰণ। মানুহে যিমান বেছি সুখৰ পিছত দৌৰে, সিমানেই দুখৰ চক্ৰত সোমাই পৰে। যিবোৰ বস্তু আৰম্ভণিতে বহুত আনন্দদায়ক যেন লাগে, শেষত সেইবোৰেই দুখৰ কাৰণ হৈ পৰে। অষ্টম উপদেশটো হৈছে সম্পূৰ্ণৰূপে ঈশ্বৰৰ ওপৰত ভৰসা। নিজেই চেষ্টা কৰক, কিন্তু ফলাফলৰ বাবে সদায় ভগৱানৰ ওপৰত ভৰসা ৰাখক। তেওঁ কৈছে, যিয়ে মোক সম্পূৰ্ণ বিশ্বাস কৰে, মই তেওঁৰ সকলো অভাৱ পূৰণ কৰোঁ আৰু তেওঁক ৰক্ষা কৰোঁ। নৱম উপদেশটো হৈছে এই পৃথিৱীত আমাৰ একো নাই। আমি খালী হাতে আহিছোঁ আৰু খালী হাতেৰেই যাম। আজি যিটো আপোনাৰ, কালি সেয়া আন কাৰোবাৰ আছিল,
আৰু ভৱিষ্যতে আন কাৰোবাৰ হ'ব। গতিকে বস্তু বা সম্পত্তিৰ লগত অত্যাধিক মোহ ৰখাটো অৰ্থহীন। 10ম উপদেশটো হৈছে দুখ স্থায়ী নহয়। শ্ৰীকৃষ্ণই কৈছে যে এই সংসাৰখন হ'ল দুখৰ ঘৰ, অৰ্থাৎ ইয়াত দুখ থাকিবই আৰু ইয়াত কোনো বস্তুৱেই স্থায়ী নহয়। যদি সুখ স্থায়ী নহয় তেন্তে দুখো স্থায়ী নহয়। পৰিৱৰ্তন এই জগতৰ নিয়মেই। বন্ধুসকল, শ্ৰীমদ ভাগৱত গীতাৰ এই উপদেশবোৰ হাজাৰ বছৰ পুৰণি হ'লেও আজিও ই সিমানেই প্ৰাসংগিক। যেতিয়াই আপুনি বিপদত পৰে বা মনত অশান্তি হয়, এই উপদেশবোৰ এবাৰ স্মৰণ কৰিব। নিশ্চয় আপোনাৰ জীৱন সলনি হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ অনুপ্ৰেৰণামূলক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।